চাৰিওফালে মানে ইমান দুৰ্নীতি হৈ গৈছে আপোনাৰ সেইবিলাকত লাগি থাকোঁতে হুঁচৰি থাকোঁতে নিজৰ প্ৰয়োজনীয় কাম বাদ দিব লগা হৈছে ৰাতিপুৱাৰ পৰা গা ধুব পৰা নাই দেখিছে একদম মানে অৱস্থা নাইকিয়া হৈ গৈছে ডাটা মানে এনালাইজ কৰোঁতে চাওঁতে আমাৰ নগাঁৱৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত যি ব্যাপক দুৰ্নীতি চলি আছে মানে সাধাৰণ মানুহে শুনিলে দেখিলে চকু কপালত উঠি যাব তথাপিতো আমাৰ জিলা প্ৰশাসনৰ আমাৰ জিলা পুলিচ বিভাগৰ গাত অকণো কথা নালাগি যদি গৈ আপুনি কাৰোবাৰ ওপৰত এফআইআৰ এখনো দিয়ে তাৰ তদন্ত নহয় নগাঁও জিলাৰ পৰিবহণ বিষয়া কাৰ্যালয়ত যান বাহন পৰিদৰ্শক যাক আমি MVI বুলি কওঁ পদ্মলোচন হাজৰিকা তেওঁ ইমানেই দুৰ্নীতি কৰিছে মানে যদি 100টা ড্ৰাইভিং লাইসেন্স বনাইছে তাৰে 80টাই ডুপ্লিকেট ড্ৰাইভিং লাইসেন্স ডুপ্লিকেট মানে কি মানুহে গাড়ী চলাব নাজানে কেৱল টকাৰ বিনিময়ত লাইসেন্স দি দিছে এখন হাতে টকা লৈছে এখন হাতে লাইসেন্স লৈছে তো কথাটো চাওক এজন মানুহে যদি গাড়ী চলাব নাজানে সেই মানুহজনে যদি আজিলৈকে মটৰ কাৰখনত বহি পোৱা নাই কাৰখন চলাই পোৱা নাই সেই মানুহজনক লাইসেন্স আপুনি ইছ্যু কেনেকৈ কৰি দিলে ইমান এটা ডাঙৰ ভয়ানক কাণ্ড আপুনি কেনেকৈ কৰিব পাৰিছে তাকো এজন যান বাহন পৰিদৰ্শক হৈ আপোনাৰ হাতত গোটেই জিলাখনৰ যান বাহনৰ দিশটোৰ দায়িত্ব ন্যস্ত আছে আৰু আপুনি কি কৰিছে কেৱল টকা ঘটিবৰ কাৰণে টকা দি চাকৰিটো পাইছিল নেকি আপুনি ইমান টকা ঘটাৰ প্ৰতিযোগিতাত যে দৌৰি গৈছে এখন হাতে টকা ল'ব আৰু মানুহক নুচুৱা নিচিন্তাকৈ যি মানুহক আপুনি দেখা নাই যি মানুহৰ আপুনি ড্ৰাইভিং টেষ্ট লোৱা নাই কেনেকৈ গম পালে আপুনি সেই মানুহজনে যে ড্ৰাইভিং কৰিব জানে কেনেকৈ গম পালে আপুনি যে সেই মানুহজন ফিজিক্যালি ফিট তো সবখিনি আপুনি ভেৰিফাই কৰি মানুহজনক লাইসেন্স পাছ কৰাই দিছে আৰু আমাৰ দ্বিতীয় সাহাবাইটো এপ্ৰুভ কৰাই দিছে পাছ কৰোৱাৰ তেওঁ গাড়ী চলাব পাৰে নে নোৱাৰে সেইটো দায়িত্ব কাৰ হাতত থাকে MVI জনৰ হাতত থাকে MVI জনে সেই মানুহজনক ড্ৰাইভিং টেষ্ট লয় এটা ট্ৰেক বনাই দিয়ে যে এটো ট্ৰেকত আপুনি গাড়ী চলাব লাগিব ফলো বাই ৰুলছ আৰু সেইখিনি যদি কৰিব নোৱাৰে যদি ফেইল হয় তেখেত ড্ৰাইভিং লাইসেন্স পোৱাৰ যোগ্য নহয় তেখেতে আকৌ ট্ৰাই কৰিব পাৰে মুঠৰ ওপৰত MVI জনৰ সন্মুখত গাড়ী চলাই তেখেতে পাছ কৰিব লাগিব তাৰ পাছত গৈ এখন লাইসেন্স ইস্যু হয় আৰু আপুনি এই গোটেই অফিচিয়েল প্ৰক্ৰিয়াখিনি নকৰাকৈ 80% মানুহক কাম দি মানে লাইসেন্স বনাই দিছে পাছ কৰাই দিছে আৰু দ্বিতীয়জনৰ ৰেসপন্সিবিলিটি এই বিষয়ত কিয় নাই যে আপোনাৰ অফিচত কাম কেনেকৈ চলিছে কেনেকৈ নাই MVI পাছ কৰাই দিছে আপুনি এপ্ৰুভ কৰাই দিছে মানুহে লাইসেন্স পাই গৈছে কাইলৈ গৈ সেই মানুহখিনিয়ে যদি ৰাস্তাত বেলেগ মানুহক যদি খুন্দা মাৰে গাড়ী চলাই গৈ भाई के पास लाइसेंस है चलो क्या होगा लाइसेंस আছে বুলি কৈ একদম ৰাজপথত গাড়ী চলাই গৈ বেলেগক খুন্দা মাৰি দিলে তাৰ জগৰীয়া কোন হ'ব লাইসেন্স থাকিলে বুলিয়ে এজন মানুহে গাড়ী চলাব আপুনি লাইসেন্সখন দিলে বুলিয়ে যে এজন মানুহে গাড়ী চলাব পাৰে সেইটো সত্যাসত্য হৈ নাযায় সেই মানুহজনে একচুয়ালি গাড়ী চলাব জানে নে নাই সেই মানুহজনে আজিলৈকে গাড়ী চলাইছে নে নাই তাক আপুনি ভেৰিফাই কৰা নাই আপুনি ড্ৰাইভিং টেষ্ট কিয় নললে তো এই গোটেই কাণ্ডখিনি লিখি মই যোৱা আপোনাৰ 6 ছেপ্টেম্বৰত মই এজাহাৰ কৰিছোঁ MVI পদ্মলোচন হাজৰিকাৰ ওপৰত কিন্তু পুলিচ বিভাগে আজিলৈকে তাৰ ওপৰত তদন্ত কৰা নাই ওলোটাই মোক কয় যে আপুনি যিখিনি ডাটা পাইছে সেই মানুহখিনিক আমাৰ ওচৰলৈ লৈ আহিব আমি সেই তেতিয়া বিচাৰ কৰিম কি অদ্ভুত কথা কয় চাওক নগাঁৱত বোলে এতিয়া SSP আগত SP আছিল এতিয়া SSP হৈ গ'ল টেকটো চেঞ্জ হৈ গ'ল SSP পৰা SSP হৈ গ'ল কিন্তু কামবিলাক কিন্তু সাব ইন্সপেক্টৰৰ লেখিয়াও নহয় নগাঁও SSP স্বপ্নলীল ডেকাই মোক কয় যে আপুনি যিখিনি মানুহৰ কথা কৈ আছে যি মানুহে গাড়ী চলাব নাজানে সেইখিনি মানুহ মোৰ ওচৰলৈ লৈ আহক কোনোবা অলগদ্ধ মানুহ হলেও নাযায় যে মই ড্ৰাইভিং লাইসেন্সখন অবৈধভাৱে লৈছোঁ মই পইচা দি লৈছোঁ মই ড্ৰাইভিং টেষ্ট নিদিয়াকৈ মই লাইসেন্স পাইছোঁ কোনো অলগদ্ধ এজনেও মানুহক আগত গৈ কনফেছ নকৰে সেইখিনি তদন্তত আনিব লাগিব সেইখিনি তদন্ত কৰি উলিয়াব লাগিব আৰু তদন্ত কৰিবৰ কাৰণে মই এখন FIR দিছোঁ বোলে আপোনাৰ হাতত একো অভিযোগ নাই আপোনাৰ হাতত কোনো FIR নাই আপুনি তদন্ত কৰিবগৈ নোৱাৰে তেনেকুৱাটো নহয় এজন সচেতন নাগৰিকে গৈ তাৰ ওপৰত ভিত্তি কৰি FIR দিছে আপোনালোকে সেই FIR ভিত্তিত তদন্ত কৰি কাম কৰিব লাগে আৰু মইতো কৈছোঁ যে এইখিনি মানুহৰ তেওঁলোকে গাড়ী চলাব নাজানে
আৰু যেতিয়া আপোনালোকৰ পুলিচৰ লগত গৈ মই বেহেছ কৰিব লাগে, পুলিচৰ লগত গৈ মই তৰ্ক প্ৰতিযোগিতাত লিপ্ত হ'ব লাগে, তো সেই পুলিচক মই কি বিশ্বাস কৰি সেই ডাটাখিনি দি দিম? কাইলৈ মই আপোনালোকৰ হাতত এভিডেঞ্চ হেণ্ড অভাৰ কৰিম, আপোনালোকে সেই এভিডেঞ্চেই নাইকিয়া কৰি পেলাব। হয়তো সেই মানুহখিনি মানে তদন্তৰ নামত মাতি মাতি গাড়ী চলোৱা শিকায়ো দিব পাৰে। মানুহে দুদিন ভালকৈ গাড়ী চলালেই হয়তো গাড়ী চলাব শিকিব। আপোনালোকে ক'ব তদন্তত এমাহ লাগিব, এমাহৰ ভিতৰত আপোনালোকে গাড়ী চলাই শিকাই দিব, পিছত গৈ মই ফল চাব লাগিব, হয়নে নহয়? মানে MVI একো কৰা নাই, MVI পদ্মলোচন হাজৰিকা বা নগাঁৱৰ ডিটোৱে একো ইলিগেল কাম কৰা নাই যে মই এইটো মিছা এলিগেশ্যন লগালোঁ। তাৰ কাৰণে আপোনালোকে মোক এভিডেঞ্চ বিচাৰি থাকিলে মই দিম নেকি এভিডেঞ্চ? এই বিষয়ত মই আপোনাৰ জিলাৰ ডিচিক, আমাৰ DC আছে কি দেৱাশিষ শৰ্মা, তেখেতক মই দিলোঁ। তেখেতে বাৰু ভাল কথাই ক'লে, আমি জানো তেখেতৰ ট্ৰেক ৰেকৰ্ডো ভাল, তেখেত এজন কনচাৰ্ণ ব্যক্তি হয়। তো তেখেতে ক'লে যে ঠিক আছে, আমি যিখিনি আপুনি যিখিনি কথা কৈছে সেইখিনি মানুহখিনি আমি গাড়ী চলাই পৰীক্ষা কৰিম যে হয় নে নহয়। কিন্তু তেওঁ নিজে কামটো দায়িত্ব লোৱা নাই, তেওঁ ADCলৈ ফৰৱাৰ্ড কৰিলে। আৰু ADCজনেও মোক সেই SP লেখীয়াকৈ ছেইম কথাই ক'লে যে আপুনি মানুহখিনি ডিটেইলছটো দিয়ক, এভিডেঞ্চটো দিয়ক। যাৰ ভাষ্যত, যাৰ কথা বতৰাত মানে সন্তুষ্ট নহৈ মই সেইখিনি দিব পৰা নাই। মই ক'লোঁ নহয়, কাইলৈ মই এভিডেঞ্চ তেওঁলোকৰ হাতত দি দিম, তেওঁলোকে এভিডেঞ্চেই নাইকিয়া কৰি পেলাব। তেওঁলোকে এভিডেঞ্চত থকা যিখিনি এপ্লিকেণ্টছ, সেই এপ্লিকেণ্টছখিনিক মাতি নিজেই গাড়ী চলোৱা শিকাই দিব। 6 ছেপ্টেম্বৰত দিয়া এজাহাৰৰ আজিলৈকে কোনো তদন্তৰ অগ্ৰগতি নহ'ল। আৰু মই কি বিশ্বাসত পুলিচক, কি বিশ্বাসক জিলা প্ৰশাসনক মই সেইখিনি এভিডেঞ্চ হেণ্ড কৰিম? আপোনালোকে কওক। তো এনেকুৱা মানে দুৰ্নীতি সকলোতে লিপ্ত, চব মানে একদম মাগা চাগা হৈ আছে, সকলো দুৰ্নীতিত জড়িত, সেই বুলিয়েতো ক'ব লাগিব, উপায়তো নাই। সকলো দুৰ্নীতিত যদি জড়িত হয় নাথাকে, কোনোবাই যে কাৰোবাৰ ওপৰত এখন আৰু এই ক্ষেত্ৰত চাব, যদি মই পদ্মলোচন হাজৰিকাৰ ওপৰত FIR নিদি তেওঁ যদি মোৰ ওপৰত কিবা কাৰণত দিলে হয়তো নহয়, মোক আহি লকআপ কৰি লৈ গ'লে পুলিচে। আৰু ভাবি চাওক দেশখন কোনফালে গৈ আছে, অসমখন কি হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিছিলে, মানে পজিশ্যন পাই মুখ্যমন্ত্ৰী যি পালে, তেওঁ আহি দ্বিতীয় অফিচৰ দালালবোৰক ধৰা দেখাই দিলে। এদিন আনি থানাত বহাই থৈ দিলে, এটা ৰাতি থানাত বহাই থৈ দিলে, দ্বিতীয় অফিচৰ দুৰ্নীতি খতম। মানে কি দেখালে, দালালেহে দুৰ্নীতি কৰি আছে নেকি? অফিচত যে বহি আছে সেই MVI DTO, অফিচত যে বহি আছে সেই ডাঙৰ ডাঙৰ বিষয়াখিনি, যিয়ে টকা দি হয়তো চাকৰি লৈছে, যিয়ে হয়তো ভালদৰে পঢ়ি শুনি পাছ কৰি চাকৰি লোৱা নাই, সেইকাৰণে ইমান দুৰ্নীতি কৰি আছে। তো তেওঁলোকক কি এই ৰৌ বৰালিবিলাকক ধৰিব নালাগে? সৰু সৰু যিবিলাকে মানে দালালি কৰি আছিল তেওঁলোকক আহি থানাত বহাই থৈ দিলে, দ্বিতীয় অফিচৰ দুৰ্নীতি খতম। আজি তাৰিখত লাইচেঞ্চ এখন বনাব গ'লে 7-8 হাজাৰ টকা লৈ আছে নগাঁও অফিচত। আৰু ইতিমধ্যে নগাঁও অফিচৰ কাম একচুৱেলি বন্ধ হৈ গৈছে। হয়তো অসমৰ মুখ্যমন্ত্ৰীয়েও জানে যে নগাঁও অফিচত ব্যাপক দুৰ্নীতি, সেইকাৰণে ড্ৰাইভিং লাইচেঞ্চৰ যিটো প্ৰচিডিউৰ সেইটো দ্বিতীয় অফিচৰ পৰা কাটি নি এতিয়া ড্ৰাইভিং স্কুলত শ্বিফ্ট কৰাইছে। অসমৰ ভিতৰত নগাঁৱত প্ৰথম কৰিছে এইটো কাম, আৰু অসমৰ ৰাইজে জানিছে কিয় এইটো কাম নগাঁৱতেই প্ৰথম হৈছে। নগাঁৱত ইমানেই দুৰ্নীতি, তো ভাবি চাওক। তথাপিও ট্ৰান্সপৰ্ট যিবিলাক হেভি গাড়ীৰ ড্ৰাইভিং লাইচেঞ্চ থাকে, সেইবিলাক কিন্তু নগাঁও অফিচেই দ্বিতীয় অফিচেই কৰি আছে। আৰু ইমান ডাটা মই পাইছোঁ, ইমানখিনি ডাটা মোৰ হাতত আছে যে MVI পদ্মলোচন হাজৰিকাই এই কামখিনি মানে ব্যাপকভাৱে, মই ক'লোঁ নহয়, যদি 100 লাইচেঞ্চ বনাইছে, 80টাই ডুপ্লিকেট লাইচেঞ্চ, 80টা লাইচেঞ্চেই পইচা দি বনোৱা লাইচেঞ্চ, 80জনৰে হয়তো সেই 60জনেই গাড়ী চলাবকেই নাজানে, যিটো প্ৰুফ হ'ব যদি ইনভেষ্টিগেশ্যন কৰে। কিন্তু ইনভেষ্টিগেশ্যন কোনে কৰিব? আমাৰতো ইনভেষ্টিগেশ্যন কৰা পাৱাৰ নাই। আমি খুচৰিব পাৰিম, আমি চাব পাৰিম, আমি দুৰ্নীতিৰ বিষয়ে অৱগত কৰিব পাৰিম, কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কোনে কৰিব? প্ৰশাসনে কৰিব। আৰু প্ৰশাসনে দুৰ্নীতিৰ তদন্ত এতিয়ালৈ কৰা নাই। 6 ছেপ্টেম্বৰৰ ঘটনা, আজি মই ভিডিঅ' কৰি আছোঁ, আজি কিমান তাৰিখ হ'ল? 6 নৱেম্বৰ। 6 ছেপ্টেম্বৰ গ'ল, 6 অক্টোবৰ গ'ল, 6 নৱেম্বৰ, 2 মাহ হ'ল আজি মই ভিডিঅ' কৰিবলৈ বাধ্য হৈছোঁ। ভাবি চাওক, নিজৰ কাম ধান্দা বাদ দি ইয়াত সময় অপব্যয় কৰি সেইটো ফালি চিঞৰি থাকিলেও কোনো কাম নহয়। পিছফালে আমাৰ বাপুজীৰ যে ফটো আছে, এওঁক আমি ফটোতেই সীমাবদ্ধ একচুৱেলি ৰাখিলোঁ। তেওঁ যিভাৱে সেই দেশখন স্বাধীন কৰি থৈ গ'ল, আজি সেই স্বাধীন দেশত আমি স্বাধীনভাৱে কথা কোৱাৰ, স্বাধীনভাৱে কাম কৰাৰো আমাৰ সেইখিনি গঢ় লৈ নুঠিল। তো ভাবি চাওক,
ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এই ছিষ্টেমবিলাক সলনি কৰিব লাগিব আৰু ছিষ্টেম সলনি কৰাৰ পাৱাৰ আমাৰ জেনজিৰ হাতত আছে আমাৰ দেশৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্মৰ হাতত এই পাৱাৰ আছে আমি সেইকাৰণে ছিষ্টেম সলনি কৰিবলৈ যি কৰিব লাগে যাক আমি নিৰ্বাচনত অৱতীৰ্ণ কৰাব লাগে তাক কৰাব লাগে তাকেই ক'লোঁ জয় জুবিন দা জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ আকৌ এইটো কোৱাৰ কাৰণে কিজানি জেলতেই ভৰাই দিয়ে যে দুৰ্নীতিৰ বিৰুদ্ধে লাগি আছে ঠিকেই আছে আকৌ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় ক'ব লাগে বুলি পাৰিলে আহি পুলিচে লৈয়ে যাব এয়াই হ'ল দেশৰ পৰিস্থিতি